প্ৰতি বছৰে বৰষুণ আহে, নদী ফুলে, পানী বাঢ়ে আৰু তাৰ পিছত অসমৰ বহু ঠাইত আৰম্ভ হয় একেই কাহিনী। ঘৰ ডুব যায়, পথাৰ ডুব যায়, ৰাস্তা বিচ্ছিন্ন হয়, বিদ্যালয় বন্ধ হয়, মানুহ আশ্ৰয় শিবিৰলৈ যায়। কোনোবাই নাওলৈ উদ্ধাৰ কৰিবলৈ আহে, কোনোবাই খাদ্যলৈ আহে, কোনোবাই ছ'চিয়েল মিডিয়াত সহায় বিচাৰে। আৰু আমি কেইদিনমান বানৰ কথা পাতোঁ, তাৰপিছত পানী নামি যায়, খবৰ সলনি হয়, জীৱন আকৌ আগবাঢ়ে। কিন্তু বানৰ সমস্যাটো ক'ত যায়? ই থাকি যায়, কাৰণ পিছৰ বছৰত আকৌ বৰষুণ আহিব, আকৌ নদী ফুলিব, আকৌ পানী বাঢ়িব আৰু হয়তো আকৌ একেটা প্ৰশ্ন উঠিব, অসমত বান কিয় হয়? কিন্তু আজি মই প্ৰশ্নটো অলপ সলনি কৰিব বিচাৰোঁ। প্ৰতি বছৰে বান আহে, তেন্তে এইটো এতিয়াও কেৱল প্ৰাকৃতিক দুৰ্যোগ নেকি? আপুনি চাই আছে নিজাম আনফিল্টাৰ্ড। আজি আমি কাৰোবাক দোষী সাব্যস্ত কৰিবলৈ অহা নাই। আজি আমি এটা কঠিন প্ৰশ্ন বুজিবলৈ আহিছোঁ, প্ৰকৃতিৰ শক্তি কিমান আৰু মানুহৰ সিদ্ধান্তৰ ভূমিকা কিমান। প্ৰথমে এটা কথা স্পষ্ট কৰক, বান প্ৰাকৃতিক ঘটনা হ'ব পাৰে, অসমৰ ক্ষেত্ৰত এইটো অস্বীকাৰ কৰিব নোৱাৰি। অসমৰ বিস্তৃত নদী ব্যৱস্থা আছে, ব্ৰহ্মপুত্ৰ, বৰাক আৰু অসংখ্য উপনদী। অসম চৰকাৰৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ তথ্য অনুসৰি ব্ৰহ্মপুত্ৰ আৰু বৰাক ৰিভাৰ ছিষ্টেমৰ সৈতে 50টাতকৈ অধিক ট্ৰিবিউটাৰী যুক্ত হৈ আছে আৰু মনচুন ছেছনত এই নদী ব্যৱস্থাই প্ৰতি বছৰে ফ্লাড ডিভেষ্টেশ্যন সৃষ্টি কৰে। চৰকাৰৰ তথ্যত অসমৰ প্ৰায় 31,05,000 হেক্টৰ এলেকা ফ্লাড প্ৰৱণ বুলি উল্লেখ আছে। ই মুঠ ৰাজ্যিক এলেকাৰ প্ৰায় 39%তকৈ অধিক। সেয়ে অসমত বান কিয় হয়? এই প্ৰশ্নৰ উত্তৰ কেৱল চৰকাৰ নহয়, প্ৰকৃতি ইয়াৰ এক ডাঙৰ কাৰক। কিন্তু এতিয়া আহক এটা গুৰুত্বপূৰ্ণ শব্দলৈ, ডাইজেষ্টাৰ। ফ্লাড হেজাৰ্ড থাকিব পাৰে, কিন্তু সেই হেজাৰ্ডে কিমান মানুহক ক্ষতি কৰিব সেইটো বহু পৰিমাণে নিৰ্ভৰ কৰে আমাৰ ভলনাৰেবিলিটি, আমাৰ প্ৰিপাৰেডনেছ, আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু আমাৰ ৰেছপন্সৰ ওপৰত। অৰ্থাৎ পানী প্ৰকৃতিৰ হ'ব পাৰে, কিন্তু পানীৰ ফলত হোৱা ক্ষতিৰ পৰিমাণ সম্পূৰ্ণৰূপে কেৱল প্ৰকৃতিৰ হাতত নহয়। এইটোৱে আজিৰ আলোচনাৰ মূল কথা। এটা কথা ভাবক, ভূমিকম্প কেতিয়া হ'ব আমি সঠিককৈ ক'ব নোৱাৰোঁ, কিন্তু অসমত মনচুন আহিব এইটো আমি জানো। নদী ফুলিব পাৰে এইটোও জানো। কিছুমান অঞ্চল ফ্লাড প্ৰণ এইটোও বহু দশকৰ পৰা জনা। আৰু চৰকাৰৰ নিজা তথ্যই অসমৰ ফ্লাড প্ৰব্লেমক ৰেকাৰেণ্ট এনুৱেল ফেনোমেনন হিচাপে বৰ্ণনা কৰিছে। তেন্তে যদি বিপদটো অচিনাকি নহয়, প্ৰস্তুতিটো কিয় ইমাৰ্জেঞ্চি মোডত আৰম্ভ হয়? প্ৰশ্নটো কঠিন কিন্তু প্ৰয়োজনীয়। বান অহাৰ পিছত আমি কিমান ভাল কাম কৰিলোঁ ই এটা প্ৰশ্ন, কিন্তু তাৰ আগৰ প্ৰশ্নটো বান অহাৰ আগতে আমি কিমান ভালকৈ প্ৰস্তুত আছিলোঁ। এই দুয়োটাৰ মাজত ডাঙৰ পাৰ্থক্য আছে। ব্ৰহ্মপুত্ৰক কেৱল এখন নদী বুলি বুজিলে ভুল হ'ব। এইটো এটা ডাইনেমিক ৰিভাৰ ছিষ্টেম। ইয়াৰ পানী, ছেডিমেণ্ট, চেনেল আৰু বেংকছ সময়ৰ সৈতে সলনি হয়। অসম চৰকাৰৰ তথ্য অনুসৰি 1950 চনৰ পৰা ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ ট্ৰিবিউটাৰিজৰ ইৰোজনে প্ৰায় 4 লাখতকৈও অধিক ভূমি ক্ষয় কৰিছে। এতিয়া প্ৰশ্ন, আমি নদীক জিকিব পাৰিম নেকি? নদীক সম্পূৰ্ণ বন্ধ কৰি দিব পাৰিমনে? সম্ভৱতঃ নহয়। তেন্তে লক্ষ্যটো কি হ'ব লাগে? নদীৰ সৈতে যুদ্ধ নহয়, নদীৰ সৈতে বিজ্ঞানভিত্তিক সহাৱস্থান। অসমৰ এটা ডাঙৰ ভুল হ'ল, আমি বান আৰু খহনীয়াক একেটা সমস্যা বুলি ভাবোঁ, কিন্তু দুয়োটাৰ নেচাৰ পৃথক। বানত পানী বিস্তৃত এলেকাত বিয়পি পৰে, খহনীয়াত নদীয়ে মাটি খহাই নিয়ে। এটা ঘৰ বানত ডুবিব পাৰে, কিন্তু খহনীয়াত ঘৰ থকা মাটিখিনিয়েই নাথাকিব পাৰে। এই পাৰ্থক্যটো অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰণ বান নামিলে বহু পৰিয়ালে ঘৰলৈ উভতি যাব পাৰে, কিন্তু নদীয়ে যদি মাটিখিনি লৈ যায় তেওঁ উভতি যাব ক'লৈ? আছাম ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ তথ্যত 1950 চনৰ পৰা ইৰোজনৰ ফলত প্ৰায় 4,27,000 হেক্টৰ লেণ্ড লছ বুলি উল্লেখ কৰা হৈছে। মানুহৰ মাটি, জীৱিকা আৰু পুনৰ্বাসনৰ কথাও থাকিব লাগিব। এতিয়া আহক এটা অতি বিতৰ্কিত বিষয়লৈ, এম্বেংকমেণ্ট। বান্ধ লাগে, ই বহু ঠাইত প্ৰটেকশ্যন দিয়ে, কিন্তু বান্ধে সকলো সমস্যাৰ সমাধান নেকি? নহয়। অসম চৰকাৰৰ ফ্লাড মেনেজমেণ্ট প্ৰগ্ৰেমত এম্বেংকমেণ্ট, ফ্লাড ৱাল, এণ্টি ইৰোজন ৱৰ্ক, ড্ৰেইনেজ ইম্প্ৰুভমেণ্ট, স্লুইচ ফ্লাড ফৰকাষ্টিং, ৱাৰ্ণিং, বিভিন্ন ধৰণৰ মেজাৰমেণ্টৰ কথা উল্লেখ আছে। অৰ্থাৎ
চৰকাৰী নীতিটো ফ্লাড মেনেজমেণ্ট কেৱল এম্বেকমেণ্টতে সীমাবদ্ধ নহয়। এইটো বুজাটো গুৰুত্বপূৰ্ণ, কাৰণ যদি আমি সকলো আশা এটা ষ্ট্ৰাকচাৰৰ ওপৰত ৰাখোঁ তেন্তে ষ্ট্ৰাকচাৰ ফেইলৰ মানেই বৃহৎ বিপদ। সেয়ে ওৱান সলিউশ্যন নহয়, আমাক লাগে মাল্টিপুল লেয়াৰ্ছ অফ প্ৰটেকশ্যনছ। ফৰকাষ্টিং, আৰ্লি ৱাৰ্ণিং, ড্ৰেইনেজ, এম্বেকমেণ্ট মেইনটেনেন্স, এণ্টি ইৰোজন ৱৰ্ক, ফ্লাড প্লেইন মেনেজমেণ্ট, ছেফ শেল্টাৰ, ইমাৰ্জেঞ্চি কমিউনিকেশ্যন আৰু দ্ৰুত ৰেস্কিউ। এতিয়া এটা কথা একেবাৰে স্পষ্ট, ৰিলিফ অত্যাৱশ্যক। বানপীড়িত মানুহক খাদ্য লাগিব, পানী লাগিব, ঔষধ লাগিব, আশ্ৰয় লাগিব, সুৰক্ষা লাগিব। সেই ৰিলিফৰ কোনো বিকল্প নাই। কিন্তু ৰিলিফ ছিষ্টেম আৰু ফ্লাড সলিউশ্যন একে বস্তু নহয়। এজন মানুহক আজি খাদ্য দিলে, তেওঁ আজি বাচিব, কিন্তু তেওঁৰ পথাৰখন যদি অহা বছৰ আকৌ ডুব যায়, তেওঁৰ ঘৰ যদি পুনৰ পানীত পৰে, তেওঁৰ জীৱিকা যদি পুনৰ নষ্ট হয়, তেন্তে সমস্যাটো সমাধান হ'ব জানো? আমি কেৱল একেটা সমস্যাৰ পিছত একেটা ৰেছপন্স দি আছোঁ। এইটো কেতিয়ালৈ? ৰিলিফ লাগিবই, কিন্তু ৰিলিফৰ লগতে স্থিতিস্থাপকতা গঢ়িব লাগিব। বান আহিলে প্ৰথমে আমি নদী আৰু বান্ধৰ কথা ভাবোঁ, কিন্তু বানৰ প্ৰভাৱ তাৰ বহু ওপৰলৈ যায়। এজন কৃষকৰ ক্ষেত্ৰত এইটো এগ্ৰিকালচাৰ প্ৰব্লেম, এজন শিশুৰ ক্ষেত্ৰত এডুকেশ্যন প্ৰব্লেম, এজন ৰোগীৰ ক্ষেত্ৰত হেল্থ প্ৰব্লেম, এজন শ্ৰমিকৰ ক্ষেত্ৰত জীৱিকাৰ প্ৰব্লেম। এখন গাঁও বিচ্ছিন্ন হ'লে ৰোড আৰু কমিউনিকেশ্যন প্ৰব্লেম। এটা পৰিয়ালে ঘৰ হেৰুৱালে হাউচিং আৰু ৰিহেবিলিটেশ্যন প্ৰব্লেম। অৰ্থাৎ ফ্লাড মেনেজমেণ্ট ইজ নট ওৱান ডিপাৰ্টমেণ্টছ প্ৰব্লেম, ই এটা হোল অফ গভৰ্ণমেণ্ট চেলেঞ্জ। আৰু ইয়াৰ লগত নাগৰিক সমাজ, বিজ্ঞানী, লোকেল কমিউনিটিজ আৰু ভলেণ্টিয়াৰ্ছৰো ভূমিকা আছে। আমি প্ৰায়ে শুনো ফ্লাড ফ্ৰী আছাম। শুনিবলৈ ভাল লাগে, কিন্তু বিজ্ঞানৰ দৃষ্টিৰে এই লক্ষ্যটোক বেলেগকৈ ভাবিব লাগিব। কাৰণ অসমৰ নদী, বৰষুণ আৰু ফ্লাড প্লেইনৰ বাস্তৱতা সলনি কৰি বান একেবাৰে নোহোৱা কৰাটো বাস্তৱসন্মত লক্ষ্য নহ'বও পাৰে। তেনে ক্ষেত্ৰত লক্ষ্য কি? বান প্ৰতিৰোধী ক্ষমতাৰ অসম। অৰ্থাৎ বান আহিব পাৰে, কিন্তু মানুহে আগতেই জানিব, মানুহে সময়মতে ওলাই যাব পাৰিব, ঘৰ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ অধিক বান প্ৰতিৰোধী হ'ব। কৃষকক আগতীয়াকৈ সহায়ৰ ব্যৱস্থা থাকিব, বিদ্যালয়ৰ কণ্টিনিউটি প্লান থাকিব, চিকিৎসা ব্যৱস্থা বন্ধ নহ'ব, বিদ্যুৎ আৰু কমিউনিকেশ্যন সোনকালে পুনৰ স্থাপন হ'ব আৰু ক্ষতি আগৰ তুলনাত কম হ'ব। প্ৰকৃতিক বন্ধ কৰিব নোৱাৰি, কিন্তু বিপদক সহনীয় কৰিব পাৰি। এতিয়া আহক আটাইতকৈ সংবেদনশীল বিষয়টোলৈ, জবাবদিহিতা। বান আহিলে এটা পক্ষই কয় প্ৰকৃতিৰ দোষ, আন এটা পক্ষই কয় চৰকাৰৰ দোষ। কিন্তু সত্য সদায় ইমান সহজ নহয়। প্ৰকৃতিৰ শক্তি আছে, চৰকাৰৰ দায়িত্বও আছে। সেয়ে আমাৰ আলোচনা হওক এভিডেন্সৰ ওপৰত। প্ৰশ্ন হওক কিমান ফ্লাড প্ৰন এৰিয়া আছে, কিমান এম্বেকমেণ্ট ভলনাৰেবল, কিমান কাম সম্পূৰ্ণ, কিমান টকা খৰচ হ'ল, কিমান প্ৰজেক্ট আউটকাম দিলে, কিমান আৰ্লি ৱাৰ্ণিং ছিষ্টেম ফাংচনেল, কিমান মানুহক সময়মতে সতৰ্ক কৰা হ'ব, কিমান ক্ষতি হ'ল আৰু অহা বছৰৰ আগতে কি সলনি কৰা হ'ব। এইবোৰ মেজাৰেবল কুৱেশ্যন। ই ব্লেম গেম নহয়, ই একাউণ্টেবিলিটি। আৰু গণতন্ত্ৰত চৰকাৰক প্ৰশ্ন কৰা মানে চৰকাৰৰ শত্ৰু হোৱা নহয়। এতিয়া আৰম্ভণিৰ প্ৰশ্নটোলৈ উভতি আহোঁ। প্ৰতি বছৰে বান আহে, তেন্তে এইটো এতিয়াও কেৱল প্ৰাকৃতিক দুৰ্যোগ নেকি? আমাৰ উত্তৰ, বানৰ মূল হেজাৰ্ড প্ৰাকৃতিক হ'ব পাৰে, কিন্তু বানৰ ডাইজেষ্টাৰ ইম্পেক্ট কেৱল প্ৰাকৃতিক নহয়। ৰেইনফল আমি বন্ধ কৰিব নোৱাৰোঁ, ব্ৰহ্মপুত্ৰক আমি আদেশ দি সলনি কৰিব নোৱাৰোঁ, কিন্তু মানুহক আগতীয়াকৈ সতৰ্ক কৰিব পাৰোঁ। ইনফ্ৰাষ্ট্ৰাকচাৰ উন্নত কৰিব পাৰোঁ, ফ্লাড প্লেনিং কৰিব পাৰোঁ, ড্ৰেইনেজ উন্নত কৰিব পাৰোঁ, এম্বেকমেণ্ট মেইনটেইন কৰিব পাৰোঁ, ইৰজন প্ৰন পৰিয়ালক পুনৰ্বাসন কৰিব পাৰোঁ। সেয়ে মূল প্ৰশ্নটো বান বন্ধ হ'বনে? এইটো নহয়। মূল প্ৰশ্নটো বান আহিলেও মানুহৰ ক্ষতি কিমান কমাব পাৰিম। এদিন পানী নামিব, নাওবোৰ উভতি যাব, ৰিলিফ কেম্প খালী হ'ব, বিদ্যালয় পুনৰ খুলিব, কৃষক পুনৰ পথাৰলৈ যাব, মানুহে নিজৰ ঘৰ পুনৰ সাজিব, জীৱন আকৌ আগবাঢ়িব। কিন্তু এটা প্ৰশ্ন ৰৈ যাব, আমি এইবাৰ কি শিকিলোঁ? যদি উত্তৰ হয় একো নহয়, একো শিকা নহ'ল, তেন্তে অহা বছৰ কাহিনীটো পুনৰ আৰম্ভ হ'ব। আকৌ বৰষুণ, আকৌ নদী, আকৌ পানী।
আকৌ উদ্ধাৰ, আকৌ সাহায্য, আকৌ ক্ষতি আৰু আকৌ আছামিজ ফ্লাড। কিন্তু যদি আমি আজি শিকোঁ তেন্তে অহা বছৰ হয়তো বান থাকিব, কিন্তু ক্ষতি কম হ'ব। মানুহ আগতেই সুৰক্ষিত হ'ব, শিশুৰ শিক্ষা কম ব্যাহত হ'ব, কৃষকৰ জীৱিকা অধিক সুৰক্ষিত হ'ব আৰু এজন সাধাৰণ মানুহে অন্ততঃ এই বিশ্বাসটো ৰাখিব পাৰিব বিপদ আহিব পাৰে, কিন্তু আমি অসহায় নহয়। আমি কাৰোবাক দোষী সাব্যস্ত কৰিবলৈ এই ভিডিঅ'টো বনোৱা নাই। আমি কেৱল এটা প্ৰশ্ন সুধিছোঁ আৰু আমি বিচাৰোঁ আপুনিও সেই প্ৰশ্নটো সোধক, চৰকাৰক, প্ৰশাসনক, বিজ্ঞানীক আৰু নিজকো। কাৰণ প্ৰকৃতিক আমি সলনি কৰিব নোৱাৰোঁ, কিন্তু আমাৰ প্ৰস্তুতি সলনি কৰিব পাৰোঁ। নদীক আমি থমাব নোৱাৰোঁ, কিন্তু মানুহৰ ক্ষতি কমাব পাৰোঁ। আৰু হয়তো অসমৰ বান সমস্যাৰ প্ৰকৃত সমাধান বান নোহোৱা অসম নহয়, বৰং বান আহিলেও যি অসম ভাঙি নপৰে সেইখন অসম। এইটোৱে হওক আমাৰ লক্ষ্য, এইটোৱে হওক আমাৰ দাবী আৰু এইটোৱে হওক অসমৰ প্ৰতিজন মানুহৰ অধিকাৰ। আপোনাৰ মতে প্ৰতি বছৰে বান অহাৰ পিছতো আমি কিয় এতিয়াও একেই সমস্যাৰ সন্মুখীন হওঁ? কমেণ্ট ছেকশ্যনত আপোনাৰ মতামত লিখক। আহক আমি তথ্যৰ ওপৰত আলোচনা কৰোঁ, কাৰণ প্ৰশ্ন কৰাটো সমস্যা নহয়, প্ৰশ্ন নকৰাটোৱেই কেতিয়াবা ডাঙৰ সমস্যা।